ধুতুৰামাৰীত আৰক্ষীৰ গুলীচালনা চোৰাং গৰু সৰবৰাহকাৰীলৈ গুলীবিদ্ধ এজন চোৰাং গৰু সৰবৰাহকাৰী ধুবুৰী জিলাৰ তামাৰহাটত ধুতুৰামাৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে এজন গুলীবিদ্ধ বুলি জানিব পৰা গৈছে গৰু সৰবৰাহ কৰা আন দুজনক গ্ৰেপ্তাৰ লোক দুজন অসম বংগ সীমান্তৰ কুকিলা ডাঙ্গাৰ মিজানুৰ ৰহমান মিয়া আৰু আনজন হৈছে গৌৰীপুৰৰ আলমগঞ্জৰ অষ্টমীশ্বৰৰ চাহাবৰ প্ৰমাণিক এখন বলেৰো আৰু আন এখন Wagonar গাড়ী জব্দ আৰক্ষীৰ বাধা নেওচি গাড়ী লগাই পলাবলৈ যাওঁতে এই ঘটনা জব্দকৃত গাড়ী দুখনৰ নম্বৰ আছিল AS16K 6727 Wagonar AS17C 2518 Bolero pickup গাড়ীৰ পৰা 8 গৰু জব্দ কৰে ত্ৰিপাল দি ঢাকি ভৰি মুখ বান্ধি আনিছিল নিউজ ডেস্ক ৰিপোৰ্ট এনি 24 আছাম